বুলি ক'লে মই এটা কথা মনত পৰে সৰুতে my father was a magistrate in Karimganj so মই 8 বছৰ আছো ইয়াত 8 years আৰু সদায় লামডিঙত আমি ট্ৰেইন চেঞ্জ কৰিব লাগে ট্ৰেইনত আহোঁ আৰু বিৰাট ভিৰ থাকে that was the most crucial part মানে ট্ৰেইনখন খুব কম সময় ৰয় আৰু এবাৰ আমি খিৰিকীয়েদি সোমাবলগীয়া হৈছে আমাক যিবিলাক কুলি থাকে বস্তু উঠাই আমাক খিৰিকীয়েদি ভৰাই দিছে মোক ভৰাই দিছে দেউতা উঠিলে মোৰ ভণ্টিক ভৰাই দিছে জংকি তাই নাই আজি মোৰ মাক ভৰাই দিছে উঠাই সৰু ভণ্টি আছিলে কোচত তাইকো ভৰাই দিছে চ' লামডিং বুলি ক'লে মই সেই কথাবিলাক মনত পৰে আমি প্ৰায় তেতিয়া বছৰ দুবাৰ তিনিবাৰ যাওঁ যোৰহাট যাওঁ গুৱাহাটী যাওঁ চ' আহোঁতে সদায় লামডিঙত উই চেঞ্জ দ্য ট্ৰেইন চ' আজিও এইবাৰতো ট্ৰেইনৰ চাউণ্ডটো শুনিলোঁ চাউণ্ডটো শুনি মনত পৰিছে কথাটো বাট থেংক ইউ ফৰ গিভিং চ' মাছ অফ মেমৰিজ বৰাক ভেলী থেংক ইউ আৰু মোৰ জীৱনৰ মোৰ ফাৰ্ষ্ট গুৰুজন হৈছে ইয়াৰ কৰিমগঞ্জৰ ৰবীন বেনাৰ্জী মোৰ গুৰু ইজ ফ্ৰম হিয়াৰ চ' আই এম এ পাৰ্ট অফ ইট আৰু কিছুমান মানুহে এই প্ৰগ্ৰেমটোলৈ যি উৎপাত কৰিলে তাৰ কাৰণে